প্ৰথমতে বস্তু বনাওঁ বুলি আহি আটা বাকি ল'লোঁ। মই আটাৰে চব বস্তু কৰোঁ যিহেতু। আটা ল'লোঁ, এইফালে কালজিৰা আছে আৰু নিমখ ল'লোঁ। এয়া বনাবলৈ আৰম্ভ কৰোঁ। ইমান সময়ে কৰি থকা বস্তুবোৰ মোৰ প্ৰায় হ'ল। এয়া এটা ডিজাইন, এইবিলাক চব নিজে নিজে মনেৰে ভাবিয়ে কৰিলোঁ আৰু। এইফালে এটা আছে, মছলাও মিলাব পাৰি, আজি কিন্তু এনেই কৰিলোঁ। পিঁয়াজো দিব পাৰি, ধনিয়া পাত এইবোৰ দিব পাৰি, খাবলৈ বহুত বেছি সোৱাদ হয়। আৰু এইফালে এয়া আছে, আৰু এইফালে আছে যিখিনি মানে ৰৈ গৈছিল, এই ধুনীয়া ডিজাইন দিবলৈ যায় যিখিনি মানে ৰৈ গ'ল, সেইখিনি এনেকৈ বনাই থৈ দিলোঁ। আপোনালোকেও এইবিলাক বনাব পাৰে এনেদৰে ঘৰতে। হয়তো বহুতে বনাই, আজি মই ভিডিঅ' কৰি দেখুৱালোঁ। বস্তুবোৰ কেনে হৈছে জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ।